নমস্কাৰ বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, যেতিয়াই পৃথিৱীত অনৈতিক কাৰ্যবোৰে চৰম সীমা অতিক্ৰম কৰিব, তেতিয়াই কলিযুগ শেষ হ'ব আৰু কলিযুগ শেষ হোৱাৰ লগে লগে আমাৰ ধুনীয়া পৃথিৱীখনো ধ্বংস হৈ যাব। বন্ধুসকল, সেই বেয়া দিনটোলৈ যে আৰু বেছি দিন নাই, খুব সোনকালে যে সেই দিনটো আহিব, তেনেকুৱা এটা ধাৰণা মোৰ মনলৈ আহি থাকে। কিয়নো বন্ধুসকল, যিদৰে পৃথিৱীত বেয়া কাম বৃদ্ধি হ'ব ধৰিছে, তালৈ লক্ষ্য কৰিলে তেনেকুৱা এটা ধাৰণা মনলৈ অহাটো তেনেই স্বাভাৱিক। চাবচোন, মোবাইলটো খুলিবই নোৱাৰে, পৃথিৱীত যিমানবোৰ বেয়া বাতৰি আছে সেইবোৰে প্ৰথমে দেখিবলৈ পাব। এফালে যদি হত্যা দেখে, আনফালে লুণ্ঠন ধৰ্ষণ, মানে গোটেই পৃথিৱীখন বেয়া অনৈতিক কামে যেন চানি ধৰিছে, তেনেকুৱা এটা ছবি মনলৈ ভাহি আহিব। আৰু বন্ধুসকল, এইবোৰ দেখি স্বাভাৱিকতেই মানুহৰ মনলৈ এটা ধাৰণা আহিব যে বৰ্তমান পৃথিৱীত ঘোৰ কলিযুগ চলি আছে বুলি, আৰু কলিযুগ শেষ হ'বলৈ আমাৰ এই ধুনীয়া পৃথিৱীখন ধ্বংস হ'বলৈ হয়তো আৰু বেছি দিন নাই, তেনে এটা ধাৰণা মনলৈ আহিব। সঁচাকৈ বাৰু বন্ধুসকল, কলিযুগ খুব সোনকালেই শেষ হ'ব নেকি? কলিযুগৰ আয়ুস কিমান? কলিযুগ আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে কলিযুগে কিমান বছৰ অতিক্ৰম কৰিলে? এই গোটেই কথাখিনি বন্ধুসকল আজি ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুসকল, এই গোটেই কথাখিনি আলোচনা কৰাৰ আগতে আমাৰ যুগকেইটা আৰু সেই যুগকেইটা কি কি, ইয়াৰ ওপৰত কিছু কথা আলোচনা কৰোঁ আহক। বন্ধুসকল, ধৰ্মীয় শাস্ত্ৰসমূহে আমাৰ যুগ 4টা বুলি উল্লেখ কৰিছে। আৰু বন্ধুসকল, সেই যুগকেইটা হ'ল সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিযুগ। এই গোটেইকেইটা যুগৰ প্ৰথম যুগটোৱে হ'ল বন্ধুসকল সত্য যুগ। বন্ধুসকল, সত্য যুগৰ আয়ুস 17,28,000 বছৰ। এই সত্য যুগটো বন্ধুসকল বহুত ভাল যুগ আছিল। সত্য যুগত বন্ধুসকল পাপৰ কোনো নাম গোন্ধই নাছিল। এই যুগৰ মানুহখিনি বন্ধুসকল সকলো ধাৰ্মিক আছিল, কোনোৱে পাপ কাম কৰা নাছিল। তেওঁলোকে বন্ধুসকল ধ্যানৰ জৰিয়তে কেৱল মাত্ৰ ভগৱানক আৰাধনা কৰিছিল। আৰু বন্ধুসকল, সত্য যুগৰ লোকসকলো বহুত বছৰ জীয়াই আছিল। সেই যুগৰ এজন মানুহ বন্ধুসকল 10,000 বছৰৰ পৰা 1,00,000 বছৰৰ পৰ্যন্ত জীয়াই আছিল। আৰু মানুহবোৰ বন্ধুসকল 21 হাত ওখ আছিল। বন্ধুসকল, সত্যৰ যুগে 17,28,000 বছৰ অতিক্ৰম কৰাৰ পাছত ত্ৰেতা যুগ আৰম্ভ হয়। আৰু বন্ধুসকল, এই ত্ৰেতা যুগটো 12,96,000 বছৰ বৰ্তি আছিল। ত্ৰেতা যুগৰ এজন মানুহ বন্ধুসকল 10,000 বছৰ পৰ্যন্ত জীয়াই আছিল। এই ত্ৰেতা যুগৰ এজন মানুহ 14 হাতকৈ ওখ আছিল। এই ত্ৰেতা যুগত কিছুমান মানুহ বন্ধুসকল পাপ কামত লিপ্ত হৈছিল। সেয়ে বন্ধুসকল এই যুগত পুণ্যৰ অনুপাত 75% হ্ৰাস পাইছিল। আৰু বন্ধুসকল, এই যুগত পাপৰ মাত্ৰা হৈছিল 25%। মানে বন্ধুসকল, ত্ৰেতা যুগত 25% মানুহ পাপ কামত লিপ্ত হৈছিল। বন্ধুসকল, ত্ৰেতা যুগটো শেষ হোৱাৰ পাছত আৰম্ভ হয় দ্বাপৰ যুগ। দ্বাপৰ যুগটোৰ আয়ুস বন্ধুসকল 8,64,000 বছৰ। আৰু বন্ধুসকল, এই যুগৰ মানুহখিনি 14 হাত ওখ আছিল। আৰু বন্ধুসকল, এই যুগৰ মানুহৰ আয়ুস আছিল 1000 বছৰ। মানে বন্ধুসকল, দ্বাপৰ যুগৰ মানুহখিনি 1000 বছৰ পৰ্যন্ত জীয়াই আছিল। এই দ্বাপৰ যুগৰ মানুহখিনি বন্ধুসকল 7 হাতকৈ ওখ আছিল। এই দ্বাপৰ যুগত বন্ধুসকল পাপ আৰু পুণ্য সমান সমান পৰ্যায়লৈ আহে। মানে বন্ধুসকল, দ্বাপৰ যুগত যিমান মানুহে পুণ্য কৰিছিল ঠিক সিমান মানুহে পাপ কৰিছিল। বন্ধুসকল, দ্বাপৰ যুগ শেষ হোৱাৰ পাছত বৰ্তমান মানে আজিলৈকে কলিযুগ চলি আছে। ধৰ্মশাস্ত্ৰসমূহৰ মতে বন্ধুসকল কলিযুগৰ আয়ুস 4,32,000 বছৰ। বন্ধুসকল, গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কৈছে, কলিযুগটোৱে সকলোতকৈ সৰু আৰু অতিকৈ ভয়ানক যুগ। এই যুগত শক্তিশালী মানুহবোৰে সকলোতে ৰাজ কৰিব। এই যুগত বিনা কষ্টত ঠগ প্ৰবঞ্চনাৰে টকা ঘটা কথা কি চিন্তা কৰি থাকিব। আৰু বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই যুগত মানুহে ভগৱানক উপাসনা নকৰিব। তেওঁলোকে দানৱ, পিশাচ, ঢুংগীসকলকহে পূজা কৰিব আৰু সেইসকলকে ঈশ্বৰ জ্ঞান কৰিব। মহিলাসকলে সুন্দৰ আৰু ধনৱান পুৰুষক স্বামী হিচাপে পাবলৈ বিচাৰিব। মহিলাসকলে সৎপুৰুষক ঘৃণা কৰিব। স্ত্ৰীসকলে ধন টকা পইচা নথকা স্বামীক ত্যাগ কৰিব আৰু টকা পইচা থকা পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিব। কলিযুগত বন্ধুসকল মানুহৰ ইচ্ছা অনুসৰি তৰ, বধ, দান ইত্যাদিবোৰ কৰিব। সকলোতে ব্যভিচাৰে আৱৰি ধৰিব। মানুহে মনে কোৱা কথাকেই শাস্ত্ৰৰ কথা বুলি মানুহে পালন কৰিব। আৰু বন্ধুসকল, যিদিনাই এইবোৰ পাপৰ কৰ্মৰে চৰম সীমা অতিক্ৰম কৰিব, সেইদিনাই পৃথিৱীত ভয়ংকৰ প্ৰলয়ৰ সৃষ্টি হ'ব। আৰু বন্ধুসকল, প্ৰলয়ে সমস্ত সৃষ্টি বিনাশ কৰিব। আৰু বন্ধুসকল, পৃথিৱীত হত্যা, হিংসা, লুণ্ঠন আদি অনাচাৰ, ব্যভিচাৰ ইমানেই বৃদ্ধি পাব ধৰিছে, সেইফালৰ পৰা লক্ষ্য কৰিলে বন্ধুসকল এনে লাগে খুব সোনকালেই হয়তো কলিযুগ শেষ হ'ব। কিন্তু বন্ধুসকল, এটা কথা জানি আচৰিত হ'ব, কলিযুগ বন্ধুসকল বৰ্তমান প্ৰথম পৰ্যায়তে চলি আছে। কলিযুগ আৰম্ভ হোৱাৰে পৰা বন্ধুসকল মাত্ৰ 5,119 বছৰহে অতিক্ৰম কৰিছে। কলিযুগৰ আয়ুস 4,32,000 পৰা 5,119 বছৰ যদি আঁতৰাই দিয়া হয়, কলিযুগৰ আয়ুস আৰু বাকী থাকিব 4,26,881 বছৰ। তেনেহ'লে বন্ধুসকল আমাৰ কলিযুগ শেষ হ'বলৈ আৰু বহু বছৰ বাকী আছে। কিন্তু বন্ধুসকল, এটা কথা ভাবি চাওকচোন, কলিযুগৰ প্ৰথম পৰ্যায়তে যদি এনে অৱস্থা হয়, দিনবোৰ বাগৰি গৈ থকাৰ পাছত কেনে এটা পৰিস্থিতিয়ে বিৰাজ কৰিব আমাৰ পৃথিৱীখনত। এনেকৈ যদি বন্ধুসকল পাপ কামবোৰ বৃদ্ধি হৈ গৈ থাকে, তেনেহ'লে বন্ধুসকল কলিযুগৰ আয়ুস শেষ নহওঁতেই হয়তো বন্ধুসকল পৃথিৱীৰ পৰা মানুহ নামৰ প্ৰাণীটোৱে নিঃশেষ হৈ যাব।
মানুহ নামৰ প্ৰাণীবিধে বন্ধুসকল কলিযুগৰ শেষ দিনটোলৈ হয়তো কোনো জীয়াই নাথাকিব। বন্ধুসকল ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।